নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুনকৈ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। মই আজি মেষ্টা শাকখিনিত জংঘল নিকানি কৰিব দিছোঁ। মাইকী মানুহ 3জন কাম কৰি আছে, এনেকৈ দেখা পাইছে। সিহঁতে অলপ লাজ কৰিছে, ভিডিঅ'টো সিহঁতৰ মুখ চুপি দিবা দিয়া নাই। হ'ব বাৰু বুলি ক'লোঁ মই, কাৰণ মোৰ বাগানত আজি মেষ্টা শাকখিনি জংঘলবিলাক বহুত হৈ গৈছেতো, সেইটোৰ কাৰণে মই মেষ্টা শাকখিনি অলপ চাফা কৰিব দিছোঁ আৰু বাগানৰ ঘূৰে ঘূৰে অলপ জংঘলগিলাখান উঠাই দিব দিছোঁ। এই বাগানখন কৰাটোতো আগৰ ভিডিঅ'টো কৈছোঁ মই, জেঠৰ 2 তাৰিখে এই বাগানখন কৰিছোঁ। এই বাগানখন কৰোঁতে কিছুমান মোৰ ভুল হৈছিল। ভুল কেনেকৈ হৈছিল, ইয়াতে বৰ্তমান মোৰ কেনেল আছে, কেনেলৰ পানী আহে, ইফালে আৰু নদী এটা আছে, নদীৰ পানীটো নামি যায়। ইয়াতে পানীটো বাৰু হেৰি নহয়, জমা হৈ নাথাকে। মই এই ভিটি বনাইছোঁ যে, এই ভিটিটো মোৰ আগতে বনাওঁতে অলপ ভুল হ'ল। তাৰপিছত ভুল কেনেকৈ হ'ল, এইটো মই লেবাৰৰ সৈতে মই কাম লগাইছিলোঁ ইয়াত, আৰু এই বাগানখনৰ কি কামত লেবাৰক লগাইছোঁ আৰু কি কাম মই নিজে কৰিছোঁ, সেই বিষয়ে মই আজি আপোনালোকক এই ভিডিঅ'ৰ দৰেদি জনাম। প্ৰথমতে মই বাগানখন খৰধৰকৈ কৰা হৈছিল। কেনেকৈ খৰধৰকৈ কৰা হৈছিল আপোনাৰ, এই বাগানখন ডিষ্টেঞ্চটো আপোনাৰ এডাল গছৰ পৰা এডাল গছত লাগি 10 ফুট দিছিলোঁ মই। 10 ফুট দিওঁতে বেছি ঘন হয়। ঘন হোৱাৰ পিছত মই ভাবিলোঁ যে 10 ফুট বাই 10 ফুট দিলে বহুত ঘন হ'ব। তেতিয়া মানে অলপ ইউটিউবত চালোঁ, চাই কিনে সিহঁতে ক'লে 12 ফুট বাই 12 ফুট দিলে ভাল হয়। তেনেকৈ মই যিটো মানে পানীত ড্ৰেইনত যোৱা ভিটি বনাইছিলোঁ, মই ভিটিটো আপোনাৰ সৰু হ'ল, 10 ফুট বাই 10 ফুট হ'ল। সেইটো লেবাৰৰ সৈতে বনাইছিলোঁ মই। লেবাৰক মানে এই 3-4জন লেবাৰ লগাইছিলোঁ। লেবাৰৰ সৈতে মই মাটিটো মানে কাটি ভিটি বনাই দিলোঁ। হাল মাৰি ল'লোঁ, হাল মাৰি 3-4 চাহ হাল মাৰিলোঁ, হাল মাৰি কিনে ভিটি বনাইছিলোঁ। তাৰপিছত তেনেকৈ কৰি তাৰপিছত আৰু এই বৰ্তমান এই চেকাৰগিলা যে দেখিছে নেট দিয়া, চেকাৰখিনি দি লেবাৰৰ সৈতে কৰিছোঁ। তাৰপিছত নেটখিনি মই নিজে নেটখিনি লগাইছোঁ। চাইডে যে ঘূৰে এইখিনি যিমান আছে, 2 চাইড, ইফালে 1 চাইড আৰু ইফালে 1 চাইড, 2 চাইড নেটখিনি মই নিজে লগাইছোঁ। নেটখিনি ইবাৰেই লগাইছোঁ, যোৱাবাৰ ইবাৰেই লগাইছোঁ। বৰষুণত হাৱা আহিছিল, বহুত জোৰে হাৱা আহিছিল, আৰু এই ফলগিলাও মানে হাৱাতে বহুত সৰিল হাৱা। বৰষুণো বহুত দিন বৰষুণ হ'ল। তেনেকৈ কৰি মই লেবাৰৰ সৈতে 10 ফুট বাই 10 ফুট আছিল। 10 ফুট বাই 10 ফুটটো আপোনাৰ এই কাৰ্জি লুগোৱাটো আপোনালোকে চাব পাৰিব ভিটিটো। তাৰপিছত 10 ফুট বাই 10 ফুট লুগোৱা মানে এই মোৰ ভিটিটো সৰু হ'ল। তেতিয়া মানে গছটো মানে বহুত মানে কষ্ট পাব বুলি আপোনাৰ অলপ ডিষ্টেঞ্চটো অলপ দূৰ। এইডাল কাৰ্জি আৰু এইডাল কাৰ্জি 10 ফুট আছে। আপোনালোকে ভিটিটো চাব পাৰিব। ভিটিটো ইয়াৰ সৰু আৰু এই ভিটিটো ডাঙৰ বনালোঁ। তেতিয়া কি কৰিলোঁ, মই এই ভিটিটো মই নিজে বনালোঁ 12 ফুট বাই 12 ফুট। মোৰ লেবাৰৰ খৰচটো এনাই গ'ল। 10 ফুট বাই 10 ফুট ভিটি বনোৱাটোত লেবাৰৰ খৰচ এনাই গ'ল। তাৰপিছত নিজে মই 12 ফুট বাই 12 ফুট মই নিজে ভিটি বনাই, পানীটো যেনিবা কেনেলৰ পৰা আহে, সেইটো কাৰণে মই ভিটি বনাব লগা হৈছে। মাটিটো উশাহ যদি হ'ল হয়, পানী নাহা যদি হ'ল হয়, তেতিয়াহ'লে আপোনাৰ এই ভিটি নবনালেই হয়। যাতে পানীটো যাতে জমা হৈ নাথাকে, যাতে গুচি যায়। ইফালে এটা নদী আছে পৰি বাঁহৰ দিগি, ইফালে নদী, পানীটো গুচি যায় নদীত তেনেকৈ। আৰু ইয়াতে এতিয়া মোৰ এনেকুৱা হয়, যিটো খৰালি মাহ টাইমত পানী নাথাকে, একদম মটৰেদি মই দমকলত এটা মটৰ ফিটিং কৰি লৈছোঁ 1 হাউজত। তেতিয়া মটৰটো দি পানী উঠাওঁ মই। বহুত দূৰৰ পৰা আনিব লগা হয় পানীটো। 5 কুৱেল লাগিছে, মটৰৰ পাইপ 5 কুৱেল লাগিছে। দেখিছে এই গছ যি দেখা পাইছে, গছৰ তাত মোৰ মটৰ ফিটিং আছে। আৰু ইফালে বৰ্তমান মোৰ নদী কাণত হ'লেও মোৰ এটাই কথা, অলপ আগতে কৈছোঁ, মই দুখীয়া ঘৰৰ মানুহ, টকা পইচাৰ অভাৱ। সেইটো কাৰণে মই হুণ্ডা ল'ব পৰা নাই। হুণ্ডা ল'লে আপোনাৰ ওচৰতে নদী আছে, এইটো ওচৰতে নদী, বা যে দেখিছে ওচৰতে নদীটো। এতিয়া হুণ্ডা ল'ব পৰা নাই। এটা হুণ্ডা লোৱাৰ লগে লগে আপোনাৰ 12,000 15,000, আৰু তাৰপিছত আৰু পাইপ লাগিল, ডেলিভাৰী পাইপ লাগিল। তেনেকৈ কৰি টকা পইচা অলপ অভাৱ, মানে কি কৰিম আৰু নিজে কষ্ট কৰি দি আছোঁ। পইচা হ'লে লেবাৰ ল'ব, আৰু পইচা নহ'লে নিজে কৰোঁ। বাকীখিনি চেকাৰখিনি মই লেবাৰৰ সৈতে কৰিলোঁ। আপোনাৰ যিটো ভিটি ফাৰ্ষ্টে কৰিছিলোঁ সেইটো লেবাৰৰ সৈতে, বাকী চব নিজে কৰিছোঁ মই। অসুখীয়া মানুহ হ'লেও মই নিজে কৰিছোঁ। মই বেলেগৰ ঘৰত কাম বন কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ, মই 1 ঘণ্টা কাম কৰোঁ, 2 ঘণ্টা বহি থাকিব লগা হয়। 2 ঘণ্টা কাম কৰিলে মই 3 ঘণ্টা 1 ঘণ্টা এনেকৈ বহি থাকিব লগা। বেলেগৰ ঘৰত যদি মই
এনেকৈ কাম কৰোঁ মোক কোনো মানুহে মোক কাম নিদিব সেইটো কাৰণে মই নিজে সিদ্ধান্ত ল'লোঁ যে মই নিজে ঘৰত কিবা এটা কৰিব লাগিব নহ'লে মোৰ ভৱিষ্যত অলপ অন্ধকাৰ পথে যাব বুলি মই নিজে এইগিলাখান মই নিজে কৰিলোঁ এই টেঙা পুলিকেইডাল ৰোৱা মোৰ মালটা পুলিকেইডাল ৰোৱা কোনো লেবাৰ লোৱা নাই মই নিজে ৰুচি টানি নিজে মই ভিটি বনাইছোঁ আৰু নিজে ৰুচি টানি নিজে মই গাঁত কৰি সাৰ পানী দিছোঁ সাৰ পানী নিজে কৰিছোঁ তাৰপিছত আপোনাৰ ভিটিটো আপোনাৰ নিজে বনাই কেনে মই গছ পুলি ৰুচি টানি নিজে লগাইছোঁ আৰু ইয়াতে কোনো মানে সাৰ পানী দিয়া কোনো লেবাৰ লগোৱা নাই মই নিজে চব কাম কৰি আছোঁ তেনেকৈ কৰি মই যদি বেলেগৰ ঘৰত মই কাম বন কৰিবই নোৱাৰোঁ মোৰ ঘৰতে লাগে 1 ঘণ্টা কাম কৰি 2 ঘণ্টা বহিম 2 ঘণ্টা কাম কৰি লাগে 1 ঘণ্টা বহিম তেনেকৈ কৰি মই জিৰাই কামটো কৰি মই এইখিনি আগবাঢ়ি গৈ আছোঁ তেনেকৈ দেখাই পাইছে পিঠিগিলাই পিঠি দেখাই পাইছে আপোনালোকে তেনেকৈ কৰি মই বাগানখন আগবাঢ়ি যাই আছোঁ বৰ্তমান এতিয়া মই এইগিলাখান এই যে দেখা পাইছে এইখিনি মই নিজে কাম কৰিম চব নিজে কাম কৰিম মোৰ কেমেৰা এলাও নাই সেইটোৰ কাৰণে মই কাম কৰাগিলাখান মই দেখুৱাব নোৱাৰোঁ এতিয়া যিখিনি মেষ্টা শাক আছে সেইখিনি মানে চবখিনিও মানে লেবাৰেদি কৰিব লাগিব 3টা লাইন বেছি নহয় 3টা লাইনটো লেবাৰেদি কৰিম মানে বহি কাম কৰি থাকিব লাগিবতো তেনেকৈ কৰি আৰু হাতেদিহে জংঘলটো উঠাব লাগিব তাত কোনো কোৰ মাৰিব নোৱাৰে বা নিকানি কৰিব নোৱাৰে তেনেকৈ কৰি মানে মই নিজে সেইখিনি কাম কৰিব নোৱাৰোঁ মই বহি কাম কৰিব নোৱাৰোঁ কিয় কাৰণে মোৰ কোমৰটো বিৰাট বিষায় আৰু জুৰি কাম কৰিলে কোদাল পাৰিলে কিবা পাৰিলে মোৰ কোমৰটো বিৰাট বিষায় মই তাৰমানে বহিলে উঠিব নোৱাৰোঁ তেনেকৈ হৈ যায় মই এনেকৈ কৰি আছোঁ এতিয়া বৰ্তমান এজন অসুখীয়া মানুহ এজন বিকলাংগ মানুহ মই এইখিনি যথেষ্ট কামখিনি কৰি আছোঁ আৰু বৰ্তমান নিজৰ জীৱনটো চলিব লাগিলে কিবা এটা নহয় কিবা এটা কৰিবই লাগিব চাই থাকিলে মনত ভাবি থাকিলে কাম নহ'ব যিটো কাম কৰিম বুলি মনতে ভাবি থাকি নকৰাকৈ কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰিব আপোনালোকে কাম কৰিব মেইন মনটোত বান্ধি ৰাখিব আৰু এইটো দিশতে ল'ব তেতিয়া আপোনালোকে আগবাঢ়ি যাব পাৰিব মই বৰ্তমান যিখিনি কৈছোঁ মই বাচি থকাৰ লাগি মই আৰু আগবাঢ়িবৰ কাৰণে চেষ্টা কৰি আছোঁ আপোনালোকৰ যদি আশীৰ্বাদ দিয়ে আশীৰ্বাদত মই আৰু আগবাঢ়িম এই নেটখন দেখিছে আপোনালোকে নেটখনৰ সিফালৰখিনি মোৰ এজনৰ বৰডেকাৰ মাটি আছে 2 বিঘা সেইখিনিও বৰ্তমান খেতি কৰিছিল নিজে তাৰ অসুখৰ কাৰণে সিও মানে অলপ মাটিখিনি বেলেগক বন্ধক থৈ দিলে তাতো মোক খুলি কেনে কাজি টেঙা ৰুব কৈছে ময়ো চাওঁ যদি পাৰোঁ ভগৱানে যদি দিয়ে আপোনালোকে যদি আশীৰ্বাদ কৰে মই সেইখিনিকো বাৰু চেষ্টা কৰিম পাৰিলে অহাবাৰমান যদি ভগৱানে বাচাই ৰাখে সেইখিনিকো আপোনালোকক মোৰ ভিডিঅ'ৰ সৈতে দেখা পাব সেইবিলাক দি থাকিম আৰু ইফালে আছে ইটো চাইডেও আছে ইটো চাইডেও মোৰ বৰডেকা আৰু ভাইটিৰ মাটি আছে এই নেটখনৰ ইফালে সেইখিনিতো বাগান কৰিবৰ কাৰণে মই মাথা মাৰি আছোঁ পিছত লাগি ভগৱানে কি কৰে সেইখিনি যদি আগে ছাকচেছফুল হৈ লওঁ ছাকচেছফুল হোৱাৰ পিছত সেইখিনিতো আগবাঢ়ি যাম মেইন হ'ল টকা নহ'লে কোনো কামে আগবাঢ়িব নোৱাৰে টকা থাকিলেহে যিকোনো কামত আগবাঢ়িব পাৰে আৰু একচুৱেলি টকা থাকিলেও মানে কিছুমান কাম নিজে বাছি ল'ব জানিব লাগিব বাছি লৈ কিনে কাম কৰিব পাৰিব লাগিব তো তথাপিতো মোৰ টকা নাই যদিও মই এইখিনি বাৰু আগবাঢ়িছোঁ মনটো মানে বান্ধি লৈ কিনে যাতে মই কৰিমে মই কৰিহে আশা দিম তেনেকৈ কৰি কৈছোঁ বৰ্তমান দেখা পাইছোঁ ভিডিঅ'ত দিছোঁ ফল লাগিছে এতিয়া ফলটো মই মিঠা হ'ব নেকি মই এতিয়ালৈকে গম পোৱা নাই জানা নাই কৰিব লাগে কৰি আছোঁ খৰচ যিখিনি পাৰোঁ কৰিব লাগে কৰি আছোঁ এতিয়া ফল লাগি আছে এতিয়া বিশ্বকৰ্মা পূজাতহে ইয়াত ৰিজাল্টটো পাম মিঠা হয় নে যদি মিঠা হয় ভগৱানে আৰু আগবাঢ়াই নিব যদি আৰু মিঠা নহয় তেতিয়াতো আৰু মানে এতিয়ালৈকে কোনো মানুহৰ সৈতে গম পোৱা নাই যে আমাৰ ইয়াতে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত বা খৈৰাবাৰী এৰিয়া টংলা এৰিয়া ৰৌতা এৰিয়া এইখিনিত লাগিতো মই এতিয়ালৈকে গমেই পোৱা নাই এইফালে আপোনাৰ এইফালে হৰিচিঙাৰী এইগিলাতো দেখা নাই মই ভিডিঅ' চাই থাকোঁ মই বহুত দেখা পাইছোঁ দূৰত দেখা পাইছোঁ ভিডিঅ'বিলাক দুধনৈ গোৱালপাৰা এইগিলাক দেখা পাইছোঁ আৰু আপোনাৰ বৰপেটাত এজন কৰিছে তেখেতকো ফোন মাৰিছিলোঁ মই তেখেতকো ফোন মাৰোঁতে কৈছে এতিয়া ফলটো ময়ো মানে খাই পোৱা নাই কেনেকৈ মিঠা নে এতিয়া আপোনাৰ বৰপেটাত মাষ্টৰ হয় তেখেতে তাৰ লগতে কথা পাতিছিলোঁ
ৰৌতাৰ গিৰুৱাত মাষ্টৰ এজন আছিল, নামটো বৰ্তমান পাহৰিলোঁ মই। ইউটিউব চাইছিলোঁ, মই চাই কেনে ফোন কৰিছিলোঁ। সি তেখেতেও কৈছে চিন্তা কৰিব নালাগে, মিঠা হ'ব। কিমান কৰিছে বুলি কৈছে, মই কৈছোঁ 2 বিঘা। ভাল কথাই কৈছে তেখেতৰ, গিৰুৱাৰ ৰৌতা গিৰুৱাৰ মানুহজন। তেখেতে ইউটিউব চেনেলত বহুতবাৰ দেখা পায়, নিউজতো দেখা পোৱা যায় তেখেতক। তাৰ লগতো মই কণ্টেক্ট কৰিছিলোঁ, ৱেষ্ট বেংগলতো মই কণ্টেক্ট কৰিছিলোঁ। ৰৌতা গিৰুৱা মাষ্টৰজনক এই যিগিলা বগৰী পুলি বা আপোনাৰ মালতা পুলি বা যিকোনো ফল মূলৰ পুলি তেখেতে ছাপ্লাই দিয়ে, তেখেতৰ লগতো কথা পাতিছোঁ। ধুনীয়া অসমীয়া কয়, বেংগলী মানুহ হয় ৱেষ্ট বেংগলৰ। নামটো বৰ্তমান পাহৰিলোঁ মই, এতিয়া নামটো ছেভ কৰি থোৱা আছে। ফোন কৰিছিলোঁ মই, আগতে এটা ভিডিঅ' দিছিলোঁ মই বগৰী ৰুম বুলি। ৰুইছিলোঁ বৰ্তমান খালী ঠাইত এইগিলা বগৰী ৰুইছিলোঁ। বৰ্তমান বেছি দিন হোৱা নাই, এসপ্তাহমান হ'ল। মোৰ বৰষুণ হৈ থাকিল, বৰষুণ হোৱাৰ কাৰণে মই ৰুব নোৱাৰিলোঁ। তাৰপিছত বৰষুণ দিলে যাতে এনেকুৱা বৰষুণ হৈ আছিল, যাতে পানীটো জিকা আছিল। তেতিয়া যদি শিপাটো যদি পুচি যায়, তেতিয়া অলপ মোৰ সন্দেহ লাগিল, বগৰী খেতিও কৰিব নাই। তেতিয়া 2 এডাল বাৰু লগাম বুলি 20ডাল পুলি আনি ৰুগালোঁ। এনেকৈ কৰি আছোঁ, যিখিনি পাৰোঁ আপোনালোকৰ আশীৰ্বাদত এইখিনি কৰি আছোঁ। বৰ্তমান লেবাৰৰ সৈতে কাম, মই ভিটিটো ফাৰ্ষ্টে ভিটি বনোৱাটো কৰিছিলোঁ। তাৰপিছত আপোনাৰ চেকাৰৰ কামটো মই লেবাৰৰ সৈতে কৰিলোঁ। আৰু আজি এই 3টা ভিটি মেষ্টা শাক আছে মাজত, এই মাইকী মানুহ 3জন কাম কৰি আছে। তেখেতক আজি এইটো কাম মেষ্টাৰ জংঘলটো চাফা কৰিব দিলোঁ। এই 3টা কামেই মই লেবাৰৰ সৈতে দিলোঁ, বাকী চব নিজে কৰি আছোঁ মই। চব এইগিলা চব নিজে, চব জংঘল। আৰু ইয়াতে মই মূলা শাকো কৰিছিলোঁ। আপোনালোকে যদি এনেকৈ খালী ঠাই থাকে, এই কম দিনত হোৱা খেতিও কৰিব পাৰিব। এইফালে মই ছিজনত মই মেষ্টা কৰিছোঁ। মেষ্টা মোৰ সপ্তাহত আহি আছে 150 মুঠা 200 মুঠা। এতিয়া মেষ্টা শাকৰ দাম এনেকুৱা হৈছে 15 টকা মুঠা হৈছে। পাইকাৰী 10 টকা দিও এই বজাৰত থাপাকাৰা লাগি যায়। 10 টকাকৈ দি দিওঁ মই, 10 টকা মুঠা ডাঙৰ কৰি। তাৰপৰাই আৰু সিহঁতে মানে বেলেগ কৰে আৰু সিহঁতৰ আৰু কি বিজনেছটো আৰু বাঢ়াই লয় সিহঁতে, তেনেকৈ কৰি। এতিয়া মানে এনেকুৱা হৈছে, এজন মাইকী মানুহে পূৰা বুকিং কৰি ল'লে, বেলেগ মানুহ আহিলেও নাপায় ইয়াতে, তেনেকুৱা হ'ল। তাৰপিছত এইফালে মূলা শাক কৰিছিলোঁ, মূলা শাক এইগিলা ফুল আছে, মূলা শাকো কৰিছিলোঁ, এইগিলা ফুলে গ'ল। মূলা শাক কৰিছিলোঁ। তাৰপিছত আৰু ইফালে ধনিয়া মছলা কৰিছিলোঁ, ধনিয়া মছলাও আছিল, 2ডাল আছে, ক'ৰবাত দেখা পাব, ডাঙৰ হৈছে। এইগিলা মূলা শাক কৰিছিলোঁ, এইগিলা মূলা শাক মাজে খালী জেগা থাকাগিলা। এনে একচুৱেলি টকা পইচা নাইতো, টকা পইচা নোহোৱা কাৰণে এই মই কম দামীৰে খেতিগিলা কৰি আছোঁ। এইটো মূলা শাক, মেষ্টা শাক আৰু ধনিয়া কৰিছিলোঁ, বেছি টকা নালাগে। যাৰ টকা আছে সিহঁতে ইয়াতে কি বাংনা খেতি কৰিব পাৰিব, এনেকৈ মালতা খেতিৰ মাজত বাংনা খেতি কৰিব পাৰিব, ভেন্দি কৰিব পাৰিব, যিগিলা মানে জলকীয়া কৰিব পাৰিব, আৰু বেলেগ খেতি। এইটো ধনিয়া মছলা আছে, এইটো বাৰু উঘলাই দিওঁ মই, এইটো উঘলাই দিছোঁ মই, কেইডালমান আছে, এইটো উঘলাই কিনে আপোনালোকক দেখাইছোঁ। ধনিয়া মছলা এইটো এতিয়া বৰ্তমান। আৰু আজি বহাগৰ 26 তাৰিখ 2022, বহাগৰ 26 তাৰিখটো ধনিয়া মছলা আছে। এইখিনি মই জংঘলগিলা চাফা কৰি কেনে আৰু ইয়াতে মূলা, লাই, ধনিয়া এনেকৈ পেলাম। আৰু যিটো মানে মোৰ কম খৰচত হয়, মই ডাঙৰ খেতি কৰিব নোৱাৰোঁ, আৰু ইমান ডাঙৰত লাগি যাব এতিয়ালৈকে পৰা নাই। তেনেকৈ শাক পাচলি, ধনিয়া, এইটো ধনিয়া আজি বহাগৰ উঘলাইছে জল, এইগিলা ধনিয়াগিলা নাই ৰ। আজি বহাগৰ আপোনাৰ 26 তাৰিখ 2022, এনেকৈ কৰি এইগিলাখানে খেতি কৰি আছোঁ আৰু নিজে যিখিনি পাৰোঁ। আৰু এনে বাহিৰত আৰু কাম বন কৰিব যাতে নোৱাৰোঁ, তেতিয়া এই ঘৰতে নকৰে কি কৰিম আৰু, এনেই বহি থকাত চাই। বেমাৰী হ'ল বুলি যে ঘৰত বহি থাকিম, কোনে দিব, কোনে খুৱাব? নিজে কষ্ট কৰি নাখালে কোনো নিদিয়ে। তেনেকৈ কৰি এইগিলা কৰি আছোঁ। আপোনালোকৰ আশীৰ্বাদ বিচাৰি ভিডিঅ'টো দি দিছোঁ, আপোনালোকে যাতে আশীৰ্বাদ কৰে, আপোনালোকে যাতে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিয়ে, যাতে ভিডিঅ'টো আৰু বেলেগো চাই কেনে যাতে মোক আশীৰ্বাদ দিয়ে। আপোনালোকক মই অনুৰোধ জনাইছোঁ, ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ লগ বন্ধুক লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে বেলেগৰ ঘাঁটিটোকো বুজাই দিব। কিবা সুধিব লগা হ'লে কমেণ্ট কৰি সুধিব, মই যিখিনি পাৰোঁ আপোনালোকক জনাম। আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।